গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু চাৰে বাঁহী বজায়। আমি যোৱা 20 বছৰ ধৰি আয়োজন কৰি আহিছোঁ আৰু এই থানখন আমাৰ অতিশয় পুৰণি। আমাৰ 1964 চনতেই থানখন স্থাপন কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই আমাৰ এই থানখনতে প্ৰতি বছৰে মাঘী পূৰ্ণিমা অৰ্থাৎ মাঘ মাহৰ যিটো আমাৰ পূৰ্ণিমা থাকে তাত আমি এই গৰখীয়া সভাখন খুব জাক জমকতাৰে আয়োজন কৰি আছোঁ। ইয়াতে বিভিন্ন ঠাইৰ পৰা বিশেষকৈ দৰং আৰু ওদালগুৰি, কামৰূপ, বাক্সা এই আটাইকেইখন ওচৰ পাজৰৰ যিখন জিলা আছে আটাইকেইখন জিলাৰ পৰা অসংখ্য সংখ্যক ভক্তপ্ৰাণ লোক ইয়াত আহি উপস্থিত হয়হি। আৰু আমাৰ ইয়াতে যিজোপা কদম গছ আছে এইজোপা খুব এটা ঐতিহ্যপূৰ্ণ কদম গছ। এইজোপাৰ আকৃতিও অলপ আন কদম গছবিলাকতকৈ পৃথক আৰু সেইকাৰণে ইয়াতেই আমি ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতি ভক্তগণ ৰাইজে অনুভৱ কৰে আৰু সেই অনুভৱৰ ফলশ্ৰুতিতেই আমাৰ প্ৰতি বছৰে মাঘী পূৰ্ণিমাত অসংখ্য জনগণ এই থানলৈ আহে আৰু আমি খুব জাক জমকতাৰে খুব আন্তৰিকতাৰে ভক্তগণ ৰাইজৰ সহযোগত হাৰেং তথা সমূহ আঞ্চলিক ৰাইজৰ সহযোগত এই গৰখীয়া সভাখন আয়োজন কৰি আহিছোঁ যোৱা 20টা বছৰ। গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু চাৰে বাঁহী